বন্ধু বান্ধৱীসকলক আজি লখিমপুৰ মেডিকেল কলেজৰ পৰিৱেশটো অলপ দেখালোঁ। লখিমপুৰ মেডিকেল কলেজ আগতকৈ উন্নত হৈছে। ডিব্ৰুগড় গুৱাহাটী ডাক্তৰে সেৱা আগবঢ়াইছে। সেয়েহে সকলো লোককে লখিমপুৰ মেডিকেল কলেজলৈ স্বাগতম জনালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আজি মই লখিমপুৰ মেডিকেল কলেজত উপস্থিত হৈছোঁহি এজন অসহায় ব্যক্তিক ৰক্তদান কৰিবলৈ। মই আপোনালোকক মোৰ সতীৰ্থসকলে ৰক্তদান কৰা মুহূৰ্ত আপোনালোকক দেখাই আহিছোঁ। সেয়েহে আজি নিজৰো পাল পৰিলে ৰক্তদান কৰা। সেয়েহে আজি ময়ো লখিমপুৰ মেডিকেল কলেজত এজন অসহায়ৰ বাবে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছোঁ। সদায় যাতে আপোনালোকে মোক আশীৰ্বাদ দি যায়, মই অসহায়সকলক ৰক্তদান কৰি সহায় কৰি যাব পাৰোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সদায় ভগৱানে মোক সুস্বাস্থ্য প্ৰদান কৰে। মই আজিলৈকে 5 নম্বৰ বাৰৰ কাৰণে ৰক্তদান কৰিছোঁ। আপুনিও ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। ৰক্তদান কৰিলে একো অনিষ্ট নহয়। ৰক্তদান কৰিলে আপোনাৰ নিজৰ স্বাস্থ্যটো সুন্দৰ হৈ থাকে। সেইবাবে মই উঠি অহা যিসকল নতুন প্ৰজন্মৰ ভাইটি ভণ্টি আছে তেওঁলোকক কৈছোঁ, আপোনালোকে কোনো ভয় কৰাৰ প্ৰয়োজন নাই। আহক ৰক্তদান কৰোঁ, আহক সংস্থাৰ লগত জড়িত হৈ অসহায়সকলক সহায় কৰি যাওঁ। আৰু আজি যদি আপুনি এজন অসহায় ব্যক্তিক ৰক্তদান কৰে, তেতিয়াহ'লে আপোনাৰো যদি কেতিয়াবা ৰক্তৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনাক আন এজন সতীৰ্থই সহায় কৰিব। সেয়েহে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। আহক আপুনিও ৰক্তদান কৰক, নিজৰ লগতে আন 4জনৰো উপকাৰ সাধন কৰক। সুন্দৰ স্বাস্থ্য পোৱা যায় ৰক্তদান কৰাৰ পিছত। কোনো ধৰণৰ প্ৰেছাৰ, চুগাৰ, ডায়েবেটিছ এইবিলাক স্বাস্থ্যত একো দেখা পোৱা নাযায়। সেয়েহে মই সকলোকে পুনৰবাৰ আহ্বান কৰিছোঁ, আপোনালোকে ৰক্তদান কৰি নিজৰ লগতে আন 4জনৰো জীৱন ৰক্ষা কৰক। মই ৰক্তদান কৰা মুহূৰ্ত মোৰ শুভাকাংক্ষীসকলক দেখাইছোঁ। আপোনালোকে দেখা পাইছে মোৰ হাতৰ পৰা সেই পেকেটটোলৈ ৰক্ত গৈ আছে। আৰু সেই পেকেটটোত হয়তো সকলোৱে জ্ঞাত নহয় যে কিমান ইউনিট ৰক্ত ধৰে। সেই পেকেটটোত 1 ইউনিট ৰক্ত ধৰে আৰু 1 ইউনিট মানে হৈছে 350 গ্ৰাম। আপোনালোকে দেখা পাইছে সেই দগাপলাখনত ৱেট হৈ আছে। যেতিয়া সেই পেকেটটোত 350 গ্ৰাম মোৰ গাৰ পৰা ৰক্ত যাব, তেতিয়া লগে লগে মেচিনটো অফ হৈ যাব আৰু সহকাৰীয়ে মোৰ গাৰ পৰা যোনটো বেজীত ব্লাড গৈ আছে সেইটো অফ কৰি দিব। এতিয়া হৈ গ'ল মোৰ ব্লাড দি। এয়া দেখিলে কেণ্ডেলা খুলি দিলে। বহুত ভাল লগা মুহূৰ্ত সঁচাকৈ। আপোনালোকেও আহিব, অসহায়সকলক ৰক্তদান কৰিব, নিজৰ লগতে আন 4জনৰো জীৱন ৰক্ষা কৰিব। ৰক্তদান মহান দান। সকলো ৰাইজ ওলাই আহক ৰক্তদান কৰিবলৈ। যিহেতু ৰক্তদান কৰি এজন মানুহৰ জীৱন বচাব পাৰি, সেইকাৰণে সকলো আহক ৰক্তদান কৰিবলৈ। সৰস্বতী নাথে মোৰ দেউতাক ৰক্তদান কৰি সহায় কৰিছে, সেইকাৰণে তেওঁলৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু সদৌ শেষত সকলোকে মই অনুৰোধ জনাওঁ, আপোনালোকে সকলোৱে যেন আহে ৰক্তদান কৰি মানুহৰ জীৱন ধন্য কৰক। ৰক্তদান কৰি হৈ গ'ল, এতিয়া ঘৰমুৱা হৈ গৈ আছোঁ। আজি মোক ৰক্তদান কৰিবলৈ সন্ধিকৈ পৰিয়ালে যি সুবিধা প্ৰদান কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও আগবাঢ়ি আহক। ৰক্তদান মহান দান। ৰক্তদান কৰক, নিজৰ লগতে আন 4জনৰো জীৱন ৰক্ষা কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দুখীয়া বন্ধু চেনেলক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।